নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বেটাক প্ৰথমবাৰৰ বাবে স্কুললৈ লৈ যাবলৈ ওলাইছোঁ। স্কুল মানে অংগনবাড়ী স্কুল। স্কুলখন আমাৰ ঘৰৰ কাষৰতে আছে আৰু তাক প্ৰথমবাৰ লৈ গৈছোঁ তালৈ। আৰু তাতনো কি কৰেগৈ ব'লকচোন আপোনালোকক দেখাওঁ আৰু চাই যাওকচোন ভিডিঅ'টো। সিনো স্কুলত কি কৰিছিলগৈ। আৰু গৈ পাওঁতে এয়া ল'ৰা ছোৱালী নাছিল সিমান, ছোৱালী দুজনীহে আছিল। পাছত বহুতখিনি ল'ৰা ছোৱালী গোট খালে। আৰু বাইদেউহঁতে তাহাঁতক বৰ ধুনীয়াকৈ শিকাইছে, ব্যায়াম কৰিবলৈ শিকাইছে। তাৰ পাছতে সোঁহাত বাওঁহাত কোনখন শিকাইছে, নিজৰ নামটো ক'বলৈ দিছে। এইটো ক্ষেত্ৰত কিন্তু আমাৰ দেহাই একো কৰিব পৰা নাই, কাৰণ আমাৰ দেহাই ইয়াত থকা ল'ৰা ছোৱালীখিনিৰ ভিতৰত চবতকৈ সৰু আৰু সি ইমান বুজিব পৰা হোৱা নাই যে সি মানে খেলাতহে ব্যস্ত হৈ আছে। আৰু এইফালে তাহাঁতখিনিক বৰ ধুনীয়াকৈ শিকাইছে আৰু তাহাঁতি সেইমতে কৰিছে। আৰু আমাৰ মাজে মাজে মানে মাকখিনিও বহি আছোঁ, যিহেতু নাথাকিলে মানে নহয় তাহাঁতক মানে মাকহঁতক লাগি। আৰু ইমান হাঁহি উঠিছে মাজে মাজে, নহয় গোটেইখিনিকে চাই নকৰিবলগীয়া কাণ্ড কৰি আছে মানে। এইটো দবা গুচিয়ে আহিলে। ট্ৰেইন চলাব এজনে নচলায়। আৰু আমাৰ বেটাই খেলাৰ মাজতে কাজিয়াও নলগা নহয় কিন্তু দেই। একেটা বস্তুকে মানে দুইটাকে লাগে, মাজে মাজে কাজিয়াও লাগিছে দুটা এটা। সেয়াই চাই মানে আমি হাঁহি আৰু ৰখাব পৰা নাই। আৰু অকণমান দেৰি খেলা ধূলা কৰাৰ পাছত বেটাৰ আমনি লাগিলগৈ। সি যিহেতু যোৱাও সোনকাল, তাৰ মানে টোপনি অহা সময়টো হ'লগৈ। সেইবাবে তাক বাকীখিনিতকৈ সোনকালে লৈ আহিলোঁ ঘৰলৈ। আৰু